দোষ যেহেতু মায়েৰে তোৰ বেলেগৰ লগত অবৈধ সম্বন্ধ বনাই তো বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ সকলোৰে ভাল তো বেছি দেৰি নকৰি আৰম্ভ কৰো আজি অনুষ্ঠান তো বন্ধুসকল তোমালোকৰ মৰম আৰু আশীৰ্বাদত আজি আমি লৈ আহিছো এটা জন্তু যেনেকে সাদা থাকে মলি আৰু ৰং লগাই হোলিত আৰু সি যে অনলি ওৱান বাহিৰা বহি এইখন নহয় এইটো এতিয়া এই শৰীৰৰ অংগে অংগে টেটু থকা প্ৰাণীটোৰ নাম হ'ল ইংক এডিক্টেড কিন্তু এই যোনটো চিয়াহী কাৰণে এডিক্টেড সেইটো আকৌ বগা কালাৰৰ এতিয়া এই প্ৰথমতে ভিডিঅ' বনাইছিল ন মোটিভেশ্যনৰ আনক কৰাৰ দৰে মোকো অলপ মৰম কৰিবাচোন তোমাৰ সেই একাজলি মৰম মোকো দিবাচোন নাই মই ন একো ভুল কোৱা নাই ই যিবোৰ কৰে ন সেইবোৰক মোটিভেশ্যনেল বুলিয়ে কয় কাৰণ মোটিভেশ্যনেল দিব কাৰণে মাথা দৰকাৰ আৰু ইয়াৰো মাথাৰ সম্বন্ধ এনেকুৱা যেনেকুৱা নেকি এতিয়া দয়া আৰু ইয়াৰ মাজত হৈ আছে দেখিলি সাস্তাৰ টেটুৰ দোকান টপিকটো কেনেকে মাজলৈ লৈ আহিলো হেতু কয় ন মাথা আৰু তই হলি এটা লুকৰ পকৰ হুঙি ফুৰা পাথা Well done. I got broads in Atlanta. এতিয়া তোমালোকৰ ঘৰৰ ওচৰে পাজৰে এনেকুৱা এজন মানুহ থাকিবই ন যোনে নেকি আৰ কথা কৈ তাত লগাব তাৰ কথা কৈ এক লগাব আৰু দুইটাৰ মাজত কাজিয়া লগাব আৰু সেই দয়া আৰু এইটোৰ মাজত মানে বাহিৰা বহিৰ মাজত কাজিয়া লগোৱা মেন পাপিষ্ঠটো হ'ল এইটোৰ নাম হেনো নেমু টেঙা কেলা ইয়াৰ নেমু চেপিনো চৰ্বত পাছত বনাম প্ৰথমতে আজি মেন টপিকলে আগবাহু তো লেটস গো হয় ভাই মোৰ প্ৰব্লেম আছে কাৰণ আমাৰ গুৱাহাটীৰ ফালে অংগখত মানুহ যিবিলাক থাকে যিবিলাকৰ এখন ভৰি নৰ্থত এখন সাউথত যিবোৰৰ হাত নাথাকে ভৰি নাথাকে সেইবিলাকে মন্দিৰৰ বাহিৰত ভিখাৰী হিচাপে ভিখাৰীবিলাক নতুতকৈ বহুত ভাল কাৰণ হেতি নিজৰ জীৱনত ইমান কষ্ট পায়ো নিজৰ জীৱনটো হাৰ নেমানি দুই পইচা কমাই খাই আছে কিন্তু তই আকৌ হেবোৰ বুজি নাপাবি কাৰণ যোনে ওয়াল ধৰিলে 500 টকা পায় হিনু ক'ত এবোৰ বুজি পাব Mr. Bombastic, bomba fantasta, con el... পক কৰি গৈ আছে সেইবোৰতো মই ৰিপ্লাই কৰা নাছিলোঁ আৰু এতিয়া কিছুমানে অন্ধ ভক্ত কিছুমানে আমাৰ কমেণ্ট বক্সত আহি কেনে গলাব যে তেতিয়াৰ কথা তেতিয়া আছিল এতিয়া কিয় ষ্টাৰ্ট কৰিছ মানে সৰুৰ পৰা এটা কথা আমাক ঘৰত শিকাই আহিছে যেতিয়া টাইম পাওঁ তেতিয়া জাবৰ চাফা কৰিব লাগে নিজৰ কাম ক্ষতি কৰি নিজৰ সময় নষ্ট কৰি জাবৰ কেতিয়াও চাফা কৰিব নালাগে তো ইমান দিনৰ পৰা মই টাইম পোৱা নাছিলোঁ ইনো বহুত বিজি আছিলে কাৰণ এই ইউটিউব চেনেলটোত ন ই ভ্লগ বনোৱা নাছিলে ইয়াৰ ইউটিউব চেনেলটোত ইয়াৰ নিচিনা দেখা এটাই হিহে ভ্লগ বনাই আছিলে ইনো বহুত বিজি ইয়াৰ ইনষ্টাগ্ৰাম প্ৰফাইলটোত ন ই হাগি থকা নাছিলে ইয়াৰ ইনষ্টাগ্ৰাম প্ৰফাইলত ইয়াৰ নিচিনা সেম হামচাকলটোৱে হাগি আছিলে আৰে কেলে ডাইৰেক্ট কিয় কৈ নিদিও যে তোক ভিউজ লাগে তোগলা बॉस ये सब दोगलापन है मैं तेरा दोगलापन उतारता हूँ তোৰ কণ্টেণ্টত লজিক একো বিচাৰি নাপাওঁ গম পাইছ গালি বিচাৰি পাওঁ সেইটো ডিজাৰ্ভ তয়ো কৰ যেনেকৈ তোক মই এতিয়া দি আছোঁ এতিয়া ন মই কাৰো সাইড লোৱা নাই কিন্তু এটা কথা কাৰোবাৰ ভৰিটোত জন্মগত প্ৰবলেম আছে হেতুত ন একো হহা কথা নহয় আৰু কথা হ'ল তোৰ ওপৰত হহা কথা তইনো তোৰ টেটু হুপা নিজেহে বনাই লৈছ ভগৱানে দিয়া নাই নহয় ডিজিটেল ইণ্ডিয়াৰ লেঙেৰা ন সেইটো কাৰণেই চাগে ৰবা আৰু এটা কথাটো ক'বলৈ পাহৰিয়ে গ'লোঁ নহ'লে আৰু গাত পাতি ল'বা নহয় ভিডিঅ'টো এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনাই আছোঁ আৰু এতিয়া কথা হ'ল এণ্টাৰটেইনমেণ্ট পাৰপজ তো মই তোক কৈ দিওঁ যে তই প্ৰথমতে অসমীয়া ভালকে ক'বলৈ শিকি ল বেটাৰ মুখত আকৌ ক খ গ গৈ ভালকে নুফুটে আৰু কথা এতিয়া আকৌ তই বেয়া নাপাবি অসমীয়া কথা নাজানো বুলি কোৱা কাৰণে ভিডিঅ'টো এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণেহে
Mr. Bombastic, bomba fantasta, con el pasquismis. ভনীয়েকক দয়াৰ ফেমিলিক ভিডিঅ'ৰ মাজত কিয় আনি আছ তেন্তে শুনি ল ভাইহঁত এইকেইখন থাম্বনেইললৈ এবাৰ তহঁতে মন কৰ এইকেইখনৰ যেইকেইটা ছোৱালী আছে সেইকেইটাও কাৰোবাৰ ভণ্টি কাৰোবাৰ বাইদেউ কাৰোবাৰ মাক এইটো আকৌ কি কথা হ'ল ৰ'জ মানে হ'ল কোনোবাই মক্কেলামি কৰিছে সেই ভিডিঅ'টোত অলপমান ফানি টাইপ কৰি পেলাই নি ভিডিঅ' বনোৱা আৰু ই থাম্বনেইলত লগাইছে কাক চানা পুবালিক নহয় মানে তই জন্মৰ পৰাই ইমান বোকা আছিলি নে আন্ধাৰে মুন্ধাৰে নিচা কৰি ক'বাত পৰি পেলাই নি মাথাত দুখ পায় মানসিক সন্তুলনটো হিলিলে আৰু তোক ৰ'জ কৰিছিলে কাৰণ তইও এইবোৰ মক্কেলামি কৰি আছিলি যে আৰু এতিয়াও কৰিয়ে আছ কাজল পিন্ধাই দুচকু সজা সব कहने की बातें আনক কৰাৰ দৰে মোকো অলপ মৰ पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश को संभालो लेकिन नहीं এইবোৰ জীৱ-জন্তু আৰু চাপৰিৰ নিচিনা ভিডিঅ' বনাবি আৰু আকৌ তোক যদি ৰ'জ কৰে তোৰ আকৌ পকৰ জ্বলে তোৰ যদি জলকীয়া খাই পকৰ পুৰে তেতিয়াহ'লে তই খাও কিয় চ' মই লাষ্টত এটা কথাই কওঁ কণ্ট্ৰভাৰ্চি কৰিছা গুড কিন্তু কাৰোবাৰ ফিজিকেলি এনেকৈ অপেন বেয়া বেগে কোৱাটো ন ইটছ নট গুড এতিয়া কাইলৈ নহওক পৰহিলৈ নহওক তোৰ যদি কিবা এটা পটককৈ হৈ যায় তেতিয়ানো তই কি কৰিবি আৰু তইতো ইয়াতে আছ তই বিয়াও পাতিবি তোৰ যদি ল'ৰা ছোৱালীৰ পাছত এনেকুৱা হয় আৰু তোৰ ল'ৰাটোক বেলেগে যদি লেঙেৰা বুলি কয় তোৰনো কেনেকুৱা লাগিব চ' সেইটোৱে আৰু কথা হ'ল তোক হহাটোক সেইবোৰ তই নিজে ডিজাৰ্ভ কৰ কাৰণ তোৰ সেই টেটু সোপা ন ভগৱানে আঁকি দিয়া নাই कैसे कैसे लोग रहते हैं यार यहाँ पर তো বন্ধুসকল হ'ব আজিৰ কাৰণে ইমানেই কোৱালিটিৰ অকণমান ভিডিঅ'টোৰ বেয়া হ'ব পাৰে কাৰণ বতৰটো বহুতেই বেয়া আৰু কাৰেণ্টো নাই আৰু আমাৰ ইয়াত আকৌ দুটোপালমান পানী পৰিলে কাৰেণ্টটো গুচিয়ে যায় চ' অলপ এডজাষ্ট কৰি ল'বা আৰু তোমালোকে যদি ভাবা যে ইয়াৰ ইনষ্টাগ্ৰামৰ ৰিলছবোৰ আনি পেলাই মই এক্সট্ৰাকৈ ফালন দিওঁ তো কমেণ্ট কৰি জনাবা তো তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা আৰু যদি চেনেলটোলৈ নতুন দেন চেনেলটো কৰি ল'বা ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাবা ভিডিঅ'টো চাই কেনেকুৱা পালা তো অন্য এটা ভিডিঅ' দিয়া প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ বাই ষ্টে টিউন লাভ ইউ অল কিপ স্মাইলিং বাই